লক্ষীনাৰায়ণ ঠাইত যাওঁ আমি এখন তিৱা ফালিৰে আমি মৰম লক্ষীনাৰায়ণ ঠাইত যাওঁ আমি এখন তিৱা ফালিৰে আমি মৰম তথা শুভেচ্ছা দিবলৈ আগবাঢ়িছোঁ। এয়া আমাৰ উদযাপন সমিতিৰ সম্পাদক ৰূপেশ্বৰ কোঁৱৰদেৱে তেখেতক এখনি তিৱা ফালিৰে অৱৰ্ণনা জনাইছে। এইবাৰ আমি আমাৰ দীপ্তি ডেকাৰজা মৰম লগা এগৰাকী গাভৰু ছোৱালী আমাৰ তিৱা খৰলা হয়। তেখেতে যি কষ্ট কৰি আমাৰ এই কলা সংস্কৃতিক ধৰি ৰখাত যি প্ৰচেষ্টা চলাই আহিছে তেখেতক আমি আশীৰ্বাদ কৰিছোঁ। এনেধৰণে যেন জাতিটোক আগুৱাই লৈ যাবলৈ জাতিটোৰ কলা সংস্কৃতিক আমি সংৰক্ষণ কৰি ৰাখিবলৈ কাৰণে যি প্ৰচেষ্টা হাতত লৈ আছে তেখেতক বহুত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই চেগতে আমাৰ উদযাপন সমিতিৰ আন এগৰাকী জ্যেষ্ঠ উপদেষ্টা আমাৰ ৰজাপথাৰ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক মাননীয় শ্ৰীযুত জীৱন চন্দ্ৰ দেউৰী, তেখেতকো আমি আমাৰ শিল্পীগৰাকীক এখন তিৱা ফালিৰে আদৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু উদযাপন সমিতি হৈ ক্ষুদ্ৰ মৰম আগবঢ়াবলৈ কাৰণে আহ্বান জনাইছোঁ। এয়া জীৱন চন্দ্ৰ দেউৰী, আমাৰ ৰজাপথাৰ তিৱা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক। প্ৰথম প্ৰতিষ্ঠা কৰিছিল এখেতসকলে, আমাৰ অগ্ৰজৰ নেতাসকলে। তেখেতসকলৰ ওচৰত আমি আজীৱন চিৰঋণী হৈ ৰম, কিয়নো তেখেতসকলৰ যি প্ৰচেষ্টাত আজি আমি এই অনুষ্ঠানটো এনেধৰণে সাফল্যমণ্ডিত কৰি তুলিবলৈ কাৰণে আহি তেখেতসকলে যি অহৰহ প্ৰচেষ্টা কৰি আছিল বা কষ্ট কৰি আছিল তাৰ বাবে তেখেতসকলক আমি উদযাপন সমিতি হৈ আমি কিঞ্চিত মৰম দিছোঁ। এই মৰমে যেন তেখেতসকলে আমাৰ এই যি বান্ধোন বাৰপূজীয়া আৰু ৰজাপথাৰ এই বান্ধোনটো আমাৰ চিৰ যুগ सुखद
saning bili juli kisumi sanari ching saning bili juli kisumi sanari oh yang makhale oh yang thore re misai misai phoi oi khola misai misai phoi misai misai phoi oi pathai kham tama phoi misai misai phoi oi khola misai misai phoi misai misai phoi oi pathai kham tama phoi isune dina gorome lai phoi